সকলোলৈ নমস্কাৰ জনাই নিৰুপমা আছামিজ ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আৰু এয়া ময়ো আঞ্জা কাটিলোঁ আৰু অলপমান বাকী আছে বাৰু পৰৱৰ্তী পৰ্যায়ত মই দেখুৱাই গৈ আছোঁ আপোনালোকক। আৰু ইমানবোৰ পাচলি কিহৰ বাবে কাটিলোঁ আপোনালোকে গমেই পাইছে কিজানি ভিডিঅ'টো দেখি। আজি হৈছে জেঠীমাৰ ল'ৰা দাদাৰ বিয়া, চ' আপোনালোকক দেখুৱাই গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব দেই। সকলোৰে নিয়মবিলাক বেলেগ বেলেগ বাৰু, গাঁৱৰ নিয়মবিলাকো বেলেগ আৰু টাউনৰ নিয়মবিলাকো বেলেগ। চ' বামুণে ৰাতিপুৱাতে দৰাৰ নিয়মবিলাক এনেকৈ কৰি লৈছে। চ' ৰাতিপুৱাতে পানী তুলিব যাব, মই আপোনালোকক দেখুৱাই গৈ আছোঁ বাৰু। আৰু এইটো হৈছে আমাৰ দৰা। এই চাওকচোন খুৰাৰ সৈতে কি ধুনীয়াকৈ ফটো উঠিব লৈছে দৰা। পষ্ট চাওক আপোনালোকে, বিয়াৰ দিনাখনো ফটো উঠিব আশা নেৰে। আৰু এইজনী হৈছে মা, মোৰ হ'ল জেঠীমা। আৰু মোৰ অৱস্থা চাওকচোন আপোনালোকে, মই একো ড্ৰেছ পাতি কৰাই নাই, যিহেতু চিম্পুলকৈ আছোঁ। একো মেকআপ চেকআপ কৰিব হোৱাই নাই, যিহেতু মই আঞ্জা কাটি আহিলোঁ। চ' পানী তুলিব যাব, মই ওলাই কেনে ৰেডি হৈ আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া পানী তুলিব যাব ওলাইছে আয়তীসকলে, গোটেইখিনি লগ হৈ একেলগে পানী তুলিব যাব। আৰু এইফালে আমাৰ দৰা গা পা ধুই একদম ৰেডি হৈ চোতালত বহিলেই মানুহ আৰু পানী তুলি আহিব বাকীয়ে আছে, পানী তুলি অহা নাই। আৰু এইফালে দৰা ৰেডি হৈ চোতালত বহি গ'ল। আৰু এইফালে ময়ো ৰেডি হৈ গ'লোঁ, যিহেতু টাউনীয়া বিয়া, গতিকে ইয়াতে জাগাৰ অসুবিধাৰ বাবে শিৱ মন্দিৰত বিয়া পাতিছে। চ' শিৱ মন্দিৰলৈ বুলি গোটেইখিনি ওলাই গ'ল আৰু লাষ্টত ময়ো এনেকৈ ওলাই যাব ওলালোঁ। আৰু এইফালে মন্দিৰ পালোৱেহি। আৰু এই খটখটলি উঠি গৈ দেখিলোঁ যে দৰা সন্মুখত ৰৈয়ে আছে মানুহ আদৰিবলৈ। এইজন আমাৰ দৰাজন একদম সাজি কাচি ৰেডি। আৰু এইফালে খানা পিনা চলি আছে বিয়াৰ। আৰু আমাৰ দৰা এইফালে কইনা আনিব যাবৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া ৰাতি 10 বাজিলে, যিহেতু দিনৰ কাৰ্যসূচী শেষেই হৈছে। আৰু এতিয়া মানুহ আহি আছে, খাই আছে আৰু গৈয়ে আছে। আৰু এতিয়া আমি কইনা আনিব যাবৰ কাৰণে ৰেডি, আপোনালোকক দেখুৱাই গৈ। আৰু এইফালে আমাৰ দৰাই সেৱা চেৱা কৰিলে, এইকেইটা হৈছে ভাগিনীয়েক, মমীয়েকৰ বিয়া। আৰু এইফালে সেৱা চেৱা কৰিলে, যিহেতু আহি থকা জীৱনটোত ভালে ভালে যায়, চ' সেইবাবে নিয়ম নীতিখিনি কৰি আশীৰ্বাদ ল'লে। আৰু এইফালে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ, কইনা আনিব গৈ আছোঁ এতিয়া। আৰু আমাৰ ডেন্স চাওকচোন আপোনালোকে।
আৰু আমি আমাৰ কইনা ঘৰ আহি পালোঁ যিহেতু কইনা ঘৰৰ জাগাৰ অসুবিধাৰ বাবে শিৱ মন্দিৰত বিয়া পাতিছে চ' আহিয়ে পালোঁ আৰু বাকীখিনি পৰৱৰ্তী পৰ্যায়ত দেখুৱাই গৈ আছোঁ মই আপোনালোকক এয়া চাওকচোন পতাকা ফুটাইছে আৰু এইফালে ৰাতি 3 বাজিলে এতিয়া চ' বিয়া শেষ আৰু আজি ভিডিঅ'টো ইমানৰ পৰাই সামৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।